নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। কোভিডৰ সময় মাস্কটো পিন্ধা নাই, কিন্তু মাস্ক লগত আছে। যেহেতু মোৰ ওচৰে পাজৰে কোনো মানুহ নাই, সেইকাৰণে মই মাস্কটো পিন্ধা নাই। আজি ভিডিঅ'টো বনোৱাৰ দুটা কাৰণ হ'ল। প্ৰথম কাৰণটো হ'ল আপোনাৰ যে মই যিটো মোৰ চেনেলৰ নাম, সেই চেনেলৰ নামটো চেঞ্জ কৰিছোঁ। প্ৰথমতে আছিলে দিব্যজ্যোতি চুন্দি, বহুত লম্বা নাম। কোনোবাই যদি সোধে, মই তেওঁক যদি কওঁ, তেওঁ ইচ্ছা কৰিও কিছু হয় কিবা এটা হয় যে পিছত পাহৰি যায় বা নামৰ স্পেলিং ভুল হয়, যাৰ কাৰণে মোৰ চেনেলটো বিচাৰি নাপায়। সেইকাৰণে সেই নামটো চেঞ্জ কৰি মই আজি চুন্দি ব্লগছ কৰিছোঁ। SUNDIVLOGS চুন্দি ব্লগছ। আশা কৰোঁ আপোনালোকে যিসকলে ছাবস্ক্ৰাইব কৰা আছে তেওঁলোকক দিলছে থেংক ইউ, আৰু যিসকলে ভিডিঅ'টো চাই আছে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো দিলছে ৰিকুৱেষ্ট কৰিছোঁ যে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আৰু কি ক'ম, বেলেগ নাই। আৰু দ্বিতীয় কথাটো হ'ল যে COVID-19 ৰেপিড এণ্টিজেন টেষ্ট চলি আছে মাজবাটত। মই আজি চেষ্টা কৰিম আপোনালোকক টেষ্টিংটো দেখাবলৈ। ভিতৰটো সোমাব নিদিয়ে, মোবাইল কেমেৰা বা আছে সৰু মুৰা DSLR এটা জুম কৰি কিমান দূৰ পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। তেনেহ'লে বলক আমি এতিয়া ৰেপিড এণ্টিজেন টেষ্ট যিটো অলপ চাওঁ আৰু অলপ জানো। ইয়াতে PPE কিট পিন্ধি ৰেডি হৈ আছে চেম্পুল ল'বলৈ। আগষ্ট মাহৰ গেলা গৰমত এই PPE কিট পিন্ধি চেম্পুল কালেকশ্যন কৰাটো কমটি কথা নহয় দেই। আৰু এইটো হ'ল COVID-19 ৰেপিড এণ্টিজেন টেষ্টৰ কিটটো। ইয়াত দেখা পাইছে আপোনালোকে এটা ফুটা আছে আৰু এটা কিবা C আৰু T টাইপ লিখা আছে। এই যিটো সৰু চাই এটা ফুটা দেখা পাইছে, তাতে মানুহৰ পৰা যিটো চেম্পুল লোৱা যায় সেইটো তাত দি দিয়ে। আৰু C আৰু T যিটো লিখা আছে তাত এটা আঁচ আহে, বাৰ এডাল আহে। যদি দুডাল বাৰ আহে মানুহজন পজিটিভ, আৰু যদি এডাল আহে তেনেহ'লে মানুহজন নেগেটিভ। কিন্তু ৰেপিড এণ্টিজেন টেষ্টৰ যিটো নেগেটিভ সেইটো চিয়'ৰ নেগেটিভ নহয়, কিন্তু পজিটিভটো চিয়'ৰ পজিটিভ। তেনেহ'লে যিসকল লোকে ভিডিঅ' চাই আছে তেওঁলোকক মোৰ ফালৰ পৰা এটা অনুৰোধ, নিজৰ সুৰক্ষাৰ স্বাৰ্থত, পৰিয়ালৰ সুৰক্ষাৰ স্বাৰ্থত আৰু ওচৰ চুবুৰীয়াৰ সুৰক্ষাৰ স্বাৰ্থত আপোনাৰ ক'ভিড টেষ্ট কৰক। ক'ভিডৰ পৰা হাত সাৰি থাকিবলৈ আমাক যিখিনি গাইডলাইন দিছে, যেনেকৈ মাস্ক পৰিধান কৰিব লাগিব, সামাজিক দূৰত্ব বজাই ৰাখিব লাগে, চাবোন আৰু চেনিটাইজাৰে হাত ধুব লাগিব, এইখিনি যদি আমি ধুনীয়াকৈ পালন কৰি থাকোঁ, যিমান দূৰলৈকে সম্ভৱ ক'ভিডে আমাক আক্ৰমণ কৰিব নোৱাৰে।